2023 চনৰ প্ৰথমটো হজযাত্ৰী দল উপস্থিত মক্কাত জানিব পৰা মতে সুকলমে উপস্থিত হয় হজযাত্ৰীৰ দলটো পবিত্ৰ মক্কা মদিনা এতিয়া ভৰি পৰিছে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ধৰ্মপ্ৰাণ হজযাত্ৰীৰে তাৰে ভিতৰত ভাৰতবৰ্ষৰ পৰা যোৱা প্ৰথমটো হজযাত্ৰী দলক এনেকৈ সম্বৰ্ধনা জনায় কনসুলেট জেনেৰেল অফ ইণ্ডিয়া চিডা CGI মুহাম্মদ শাহিদ আলমে नहीं मत चेयरमैन आपको लेकर बोला है Marchu.